हेलो फ्रेंड्स की खबर आपनालोকৰ आशा কৰিছো আপোনালোক ভালে আছে আৰু আমিও বৰ্তমান ভালে আছো। আজি আমি আপোনালোকক আমাৰ উৰিষ্যাৰ দ্বিতীয় দিনটো দেখুৱাবলৈ অলপ চেষ্টা কৰিছো। চাবচোন আপোনালোকে আজি ভিডিওটো চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব আৰু এটা লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব এটা কৰি দিবচোন প্লিজ। এয়া বাহিৰৰ দৃশ্য বৰষুণ দি আছে বাহিৰৰ লৰাবিলাকে এইবিলাক বাস্কেটবল খেলি আছে লৰা ছোৱালীবিলাক। আমাৰ ৰাতিলৈ নাটক আছে নাটকৰ ৰেহাৰ্সেল চলি আছে চাওকচোন আপোনালোকে ল'ৰা ছোৱালী কেইটাই কিদৰে ৰেহাৰ্সেল কৰিছে ৰাতিলৈ সাজু হৈছে আৰু ইহঁত কেইটা আমি এইবিলাক গোটেইবিলাক যোৱা টিমবিলাক সিহঁতৰ ৰিহাৰ্সেল চাইছো আৰু ৰাতিলৈ আমিও সাজু হৈছো সিহঁতৰ লগত যাব লাগিব নহয়। সন্ধিয়া এতিয়া আমি য'ত তেওঁলোকৰ নাটক পাতিছিল আমি সেই নাটক মঞ্চলৈ গৈছো আৰু আপোনালোকে চাই থাকিবচোন আজি আমাৰ ল'ৰা ছোৱালীকেইটাই কেনেকুৱা প্ৰদৰ্শন কৰে কিবা পজিশন নিবলৈ পাৰে নে নোৱাৰে নে আপোনালোকে অলপ সিহঁতক আশীৰ্বাদ কৰিব ভিডিওটো লাষ্টলৈ চাব বুলি আশা থাকে। ফাইনালি আমাৰ ল'ৰা ছোৱালীকেইটাই সিহঁতৰ শিশু নাটখন প্ৰদৰ্শন কৰিছে মঞ্চত আৰু আপোনালোকক অকণমান থুলমূলকৈ দেখুৱাম চাবচোন।
ফাইনেলি সিহঁতৰ নাটক শেষ হ'ল, কিন্তু এতিয়া ৰিজাল্টলৈ আমি অপেক্ষা কৰি আছোঁ। মোৰ ল'ৰাই কিবা এটা মানে পাৰফৰ্ম কৰিলে মোৰ তাৰ ৰিজাল্ট নোপোৱালৈ এনেকুৱা লাগে নহয়, গাটো জানো মোৰ জ্বৰহে উঠিছে বা কিবা বেমাৰহে হৈ আছে এনেকুৱা লাগে মোৰ চিন্তাতে। কি বাৰু ৰিজাল্ট হ'ব, ৰিজাল্টলৈ আমি সকলোৱে অপেক্ষা কৰি আছোঁ। ল'ৰাই ভিডিঅ' কৰিছিল অলপ, সি ভিডিঅ'টো ইমান ভালদৰে ল'ব নাজানিল। ভিডিঅ'টো মানে কি ধৰক কেমেৰা কৰোঁতে তাৰ অলপ হাতখন কঁপিল, সেইকাৰণে আপোনালোকে চাব আৰু। এইয়া ফাইনেলি ভাল খবৰটো আহি গ'ল। গোটেই নাটকখন মানে গোটেই টিমটোৱে মিলি ফাৰ্ষ্ট পজিশ্যন ৰাখিবলৈ সক্ষম হ'ল আৰু মোৰ ল'ৰাই বেষ্ট চাইল্ড এক্টৰ এৱাৰ্ডটো ল'লে। এজনী মাক হিচাপে আৰু আমি গাৰ্জেন হিচাপে ইয়াতকৈ আৰু আমাৰ কাৰণে ভাল খবৰ কি হ'ব পাৰে, হয়নে? মই মানে সেই সময়টোত কান্দিম নে হাঁহিম নে কি ক'ম, মোৰ ভাষাই নাইকিয়া হৈ গৈছোঁ। এইয়া ল'ৰা দেখিছেনে, সেইটো টিকলুটো যে সেইটোৱে মোৰ ল'ৰা। আৰু আমি পিছদিনাখন আমি য'ত আছিলোঁ তাৰ পৰা বহুত ওচৰতে ভি-মাৰ্ট এটা মাৰ্কেট আছিল, আমি তাতে ভাবিলোঁ অলপ শ্বপিং কৰি লওঁ, কাৰণ য'তেই নাযাওঁ আমাৰ হয়নে, আমাৰ শ্বপিংটো মেইন। কাৰণ ল'ৰাই হেনো এইটো টি চাৰ্ট ল'ব আৰু কিবা কিবি খেলনা ল'ব, আৰু ময়ো ইটো সিটো অলপ সৰু সুৰাকৈ বজাৰ ল'লোঁ। এনেকৈ আমি ভি-মাৰ্টটো অলপ ঘূৰিলোঁ আৰু ভাল লাগিল বজাৰ আৰু কাপোৰবিলাক তাৰ। এই আমাৰ লগত যোৱা এজনী বাইদেউ আৰু এজনী ভণ্টি, সিহঁতে বহি আছে। মই কৈছোঁ মই অলপ ভিডিঅ' কৰিছোঁ, সিহঁতে লাজ পাইছে আৰু হাঁহি দিছে। চবৰে কেমেৰা সন্মুখত অহা হেৰিটো নাথাকে, হয়নে? এই আমাৰ ফাইনেলি বজাৰ কৰি হ'ল আৰু আমি এতিয়া অ'টত উঠিলোঁ। তাতো কিন্তু অ'ট আছে দেই, আমাৰ ইয়াৰ দৰে ছেম উৰিষ্যাটো। সেই আমাকো 10 টকাই ভাড়া লৈছিল বাৰু, আমি য'ৰ পৰা আছিলোঁ তালৈকে। এয়া বাইদেউ আৰু ভণ্টিজী হাঁহন। ফাইনেলি আমি থকা হোটেলৰ ৰুম পালোহি। আৰু আমি পিছদিনাখন এয়া আহিছোঁৱেই যেতিয়া উৰিষ্যালৈ, হয়নে নহয়? জগন্নাথ মন্দিৰ সাগৰৰ পাৰত নোযোৱাকৈতো আমি ঘৰলৈ উভতিব নোৱাৰোঁ। সেইকাৰণে আমি সকলোৱে বেগ কালি টোপোলা লৈ এয়া আমি সাগৰৰ পাৰ আৰু উৰিষ্যা জগন্নাথ মন্দিৰ দৰ্শন কৰিম বুলি সকলোৱে ওলালোঁ। কাৰণ বেগবিলাক কিয় লৈছোঁ জানে, কি কয় মন্দিৰ দৰ্শন কৰিতো আমি সাগৰত গা ধুবই লাগিব, হয়নে নহয়? সেইকাৰণে আমি এক্সট্ৰা কাপোৰবিলাক লৈছোঁ। আৰু মোৰ ল'ৰাই সেই ৰাতিপুৱা এৱাৰ্ডটো ইমানে ভাল পাইছে, ল'ৰাটো হাতৰ পৰা এৰিয়েই দিয়া নাই, দেখিছেনে? এই এৱাৰ্ডটো সি লৈয়ে আছে আৰু এই আমি এতিয়া জগন্নাথ মন্দিৰলৈ আমি এখন ট্ৰেভেলাৰ ভাড়া কৰিছোঁ গোটেই টিমটোৱে। আমি এই ট্ৰেভেলাৰত গৈ আছোঁ। আমি এতিয়া মন্দিৰলৈ বুলি ওলালোঁ, আৰু আপোনালোকেও আমাৰ লগতে আজি জাৰ্ণিটো চাই থাকক। আৰু ভিডিঅ'টো আজি মই ইমান দীঘলীয়া নকৰোঁ দেই, কাৰণ বাকীখিনি আপোনালোকক মন্দিৰ দৰ্শন কৰা আৰু সাগৰৰ পাৰত আমি কি নকৰিলোঁ, কি নাই পিছত চোৱাত দেখুৱাম। কি কয় মই কিন্তু এযোৰ অসম মেখেলা চাদৰ লৈ আহিছিলোঁ দেই, মন্দিৰ দৰ্শন কৰিম কাৰণে মেখেলা চাদৰ পিন্ধিলোঁ আৰু উৰিষ্যাত মন্দিৰ দৰ্শন কৰিবলৈ যাওঁতে। আজিলৈ বাই।